হেল্ল' ফ্ৰেণ্ডছ, মই আজি আহিছোঁ হালৱাজান গাঁৱৰ ভাগৱত পাঠ অনুষ্ঠানলৈ। আহকচোন আমাৰ এই ভাগৱত পাঠ অনুষ্ঠানটি আমি উপভোগ কৰোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ সজাইছে নামঘৰ ভাগ, ইমান ধুনীয়া লাগিছে। ভাগৱত পাঠ অনুষ্ঠান বুলি ক'লে কিমান এটা সুন্দৰ পৰিৱেশ। আপোনালোকে ভাল পায়নে বাৰু? মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। জনাবচোন কেনেকুৱা লাগিছে। ইমান ধুনীয়াকৈ এয়া ঋষি মুনিসকল বহি আছে, দেখিছেনে? সঁচাকৈ এটা মনোমোহা পৰিৱেশ। আপোনালোকো আহিবচোন, চাবলৈ পাৰিলে বহুত ভাল লাগিব। ভাগৱত পাঠ চলি আছে। থাকি বুদ্ধি আই জলৰ মধ্যত পিতৃ হাবি দিল ঘৰ বুৰত কৃষ্ণক চিন্তি থাক নীৰৱে তুলিল মুৰাৰী যুধিষ্ঠিৰ পাশৰ কচু লীলা ৰং কৰে নন্দিনী কালীন গীত পাইলা হৰি দেখি মহাৰম ভৈল সকল নাগৰে কুন্তি দ্ৰৌপদী আনন্দৰ কিবা নাই কতোদিন কৃষ্ণ আছে লংক সেই ঠাই মাংস খাই অনেক কৰন্ত অন্ধকাৰ কৃষ্ণ মুখ দেখি আনন্দৰ নাই পাৰ অনন্তৰে বান্ধৱত কৰিয়া মেলানি দ্বাৰকাক চলি গলা দেৱ যদুমণি আজ্ঞাকে কমৈকে বীৰ গণে যায় বেহি মহাৰঙে পাইল গয়া দ্বাৰকা নগৰী হে দ্বাৰকাক ভৈল মহা পৰময়ুষ দ্বাৰকাৰ প্ৰতি জীৰ হয় গীত ৰাজা জানিলা বৃহদিত পাৰে জানিবা বলে একেশৰে লাগে জিনিবা যত মহাৰাজা মানে নিৰন্তৰে গৈলা বয়াসী বন্ত মূৰ থানে ইটো হাত বৃষক জিনিবে একে ক্ষণে কৃষ্ণ বিবাহ দিব জীৱাই সতাক এহি কি পাতিছ আশী কৰন্ত আমাক এহি বুলি নিতে ৰাজা হৰি কচিং কন্ত ঘৰে ঘৰে কৃষ্ণৰে যে নাম উচ্চাৰন্ত হইতায়ু শ্ৰীকন্ত মাধুগত বিহাদিতে কৰে সাজৰ হৰিহে সন্ত ৰাজা আনন্দ
পৰশ ভাও চলে চন্দ্ৰ পাখণ্ড বংশে সৰ্ব নয়নৰ বঘেনীৰ মাতিলৰ ধীৰে ধীৰে মহাস্নেহে স্ৰবে দুই শ্ৰমাও হেৰাম কিনো তুমি কি পাহিন্ন অনাথ গত বন্ধু ইকোনেনো বুজিবে তো যুগুণ নৰক আমাৰ গাড়ী আহি যাব দেখোন মনটো ঘূৰি গাড়ী আহিবগৈ দেখোন ভাত খাই খোৱালে